New blog আজি ডাঙৰ পাহাৰ যাই আছো আৰু ডাঙৰ পাহাৰত যাই আপোনালোকক ভিউজ দেখাম আৰু ভিডিওটো চাই থাকক ভাল লাগিলে লাইক সাবস্ক্ৰাইব কমেন্ট কৰি দিব আৰু যিমান পাৰে ওপৰলৈ যাই আছো এতিয়া আমার সেলফি স্টিকটো কি হৈ গৈছে মানে এখিনি মানে ভাঙি গেল অলপমান সেইকাৰণে সেলফি স্টিক দি বনাও নাই এনে হাতে দি বনাই আছো সেলফি স্টিকটো ভাঙি গৈছে আসলে কি হৈছে চাওক ভাই কিবা জংগল বগৰী গাছ সব Here guys, bogori. Bogori tuh micha na denga. Japarian kayak mana? Kama deh. Guys, bogori sok, guys. Amar okhomor bogori, guys. Amar okhomor bogori kha mita. Apna kom tenga na micha. Malah tengah saya, guys. Okhomor bogori tengah ya boy, iman micha na. Iman pokar time ho na bogori. আৰু গাইস মানুহ কবা কিবা কৈছিল কি ইয়াতে কিবা ফুল থাকে বুলি আমি নামানো গাইস আপ কি হিলি আছে তো গাইস আপ গাইস উচ্চত আছে নেকি গাইস ওলা ওলা গাইস এলা উচ্চত থাকিব পারে হয় কেন দাউৰো আমি গাইস আমি দুটা আৰু আগত এটা দাউৰি আছো গাইস কেনেকৈ গাইস হৈ গলা गाइस हमें ভাবিছিলো কি লোকটো হিলা আছে নেকি গাইস লোকটো ওপৰত হেইটো আমি ভাবিছিলো কি লোকটো হিলা আছে নেকি এই লোকটো কোন টাইমৰ ওপৰত গুচি গ'ল গমে নাপালো গাইস এটো আসলি আছে নেকি এটা স্লো মোশন কৰি দেখাব লাগিব গাইস ভিউজ চাওক guys মোৰ কেমেৰা মানে এটা ভাল নহয় কেনে আপোনালোকে দেখা পাও নাই guys আৰু অলপমান ওপৰত guys আৰু বেছি দূৰ নাই আৰু আপুনি গুৱাহাটী আহি চাব চহৰ আমাৰ গুৱাহাটী ইমান বাগছ আমাৰ গোটাই বাগছে বাগছ আমাৰ অসমত আৰু আপুনি যদি চাহপাত বাগান চাব বিচাৰে আমাৰ অসমৰ মোৰ
আইডিটোত যাব আৰু তাতে ভিডিঅ'টো এৰি দিছোঁ চাই ল'ব এয়া আমাৰ ব্লকৰ লিডাৰ্ছ আমাৰ আমি আহিছোঁ 4জন মানুহ আৰু ভিডিঅ'টো লৈ ভাল লাগিছে যদি আপোনালোকে লাইক শ্বেয়াৰ কৰিব আৰু আমাৰ ওচৰৰ বেকগ্ৰাউণ্ডটো চাওক আপোনালোকে কেমেৰাটো ভাল নহয় তো ইমান ভালদৰে দেখা নাপাব বলক ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ আৰু ক'ব গ'লে এতিয়া বিষাই গৈছে আৰু আপোনালোকে যাতে মৰম আছে আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰে আপোনালোকক ধন্যবাদ জনালোঁ যদি কৰিছে তেওঁলোকে কৰা নাই যদি আপোনালোকে এতিয়ালৈকে বৰ্তমান কৰি লওক আমি বলক ওপৰলৈ যাওঁ ওপৰত কি আছে আমিও ভালদৰে নাজানো তো আমি ফাৰ্ষ্ট টাইম আছোঁ আজি শুনিছিলোঁ ইয়াতে জেগাবোৰ ভাল বোলে আৰু জেগাবোৰ অলপ হৰৰ বুলি শুনিছিলোঁ তো আমি চেক কৰাটো ভাল বুলি ভাবিলোঁ আৰু ভিডিঅ'টো কৰি ল'লোঁ তো চাই যাওক অলপ জেগাবোৰ ইয়াতে মানুহৰ ঘৰ আছে ইমান নাই ওচৰ পাজৰ অলপ মানুহ ঘৰ আছে তো বলক অলপ আগবাঢ়ি যাওঁ গাইছ মই এটা কথা ক'ম বুলি ভাবিছোঁ আপোনালোকে যদি অলপ যদি মৰম যাতে মই মানে এতিয়া দিনৰ ভিতৰতে এটা গোপ্ৰ কিনিম বুলি ভাবিছোঁ যদি আপোনালোকে যদি অলপ মৰম যাতে মই গোপ্ৰটো কিনি ল'ম কাৰণটো ইমান এটা মোৰ ছাবস্ক্ৰাইবাৰ হোৱা নাই কাৰণটো আপোনালোকে ইমান ছাবস্ক্ৰাইবাৰ নকৰে কিছুমানেতো ছাবস্ক্ৰাইবাৰ মানেই গম নাপায় বহুত মানুহ আছে ছাবস্ক্ৰাইবাৰ নকৰে আহক ভিডিঅ'টো কেমেৰামেনটো দেখাই দিওঁ আপোনাক কেমেৰামেনটো এইটো আমাৰ অলপমান কেমেৰামেন বনাই দিছে ইয়াক ইয়াক ভাড়াত লৈ আহিলোঁ ইয়াৰ ভাড়া 2000 ই থাকে এই পাটৰকুচি কোনখিনিত আছিল পাটৰকুচি এৰিয়াতে থাকে আমাৰ ওচৰতে থাকে আৰু তামোল বাগান চাওক গাইছ আমাৰ ইয়াৰে ফেমাছ হ'ল আসামৰ ভিতৰত চাহপাত বাগানে বেষ্ট আমাৰ আৰু আমাৰ পাহাৰটোৰ নাম হ'ল ডাঙৰ পাহাৰ আৰু এইকেইটা দিনৰ ভিতৰতে আমাৰ সৰস্বতী পূজা আহি আছে আপোনালোকে নতুন ব্লগ চাব পাৰিব আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই আছে আপোনালোকক বিশেষকৈ ধন্যবাদ আৰু আপোনালোকক আমাৰ যদি অসমটো বইজ চেনেলত যদি নতুন হয় আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু যিমান পাৰে শ্বেয়াৰ কৰি